জীৱনত এনেকুৱা এটা কৰি দেখুওৱা যিসকলে এটা টাইমত তোমাক পাগল বুলি কৈছিল, সেইসকলক এদিন তুমি ছাৰ বুলি ক'বলৈ বাধ্য কৰোৱা। জীৱনত এনেকুৱা এটা কৰি দেখুওৱা যিসকলে তোমাৰ সপোনবোৰক এটা সময়ত ঠাট্টা কৰিছিল, সেইসকলক তোমাৰ দৰে সপোন দেখুৱাবলৈ বাধ্য কৰোৱা। হয়, এইবিলাক কেৱল শুভ মুহূৰ্তৰ হয়। জীৱনত কেতিয়াও আশাবোৰক লৈ জীয়াই নাথাকিবা, জীৱনত হাৰ নামানিবা। এইটো এটা হাৰ নমনা অভ্যাস কৰি লোৱা, যি অভ্যাসে তোমাৰ জীৱনত ছাকচেছ কৰিবলৈ সহায় দিয়ে। বিফলতে মানুহক ভাঙি পেলায় আৰু জীৱনৰ পথত এক নতুন পাঠ দিয়ে। যিটো কৰিবা সেইটো এনেকুৱাকৈ কৰা যে তোমাৰ জীৱনত অহা অসফলতাই পাত্তা নাপায়। যদি তুমি এতিয়াও কিবা আশাত বহি আছা, তেতিয়া তুমি এটা জীৱনৰ এটা বেবকুফ মানুহ হয়। কিয়নো এই জীৱনটো আগবাঢ়ি থাকিব, কিন্তু তুমি এনেকৈয়ে থাকি যাবা। সেইবাবে জীৱনৰ যুদ্ধত জয়ী হ'বৰ বাবে কষ্ট কৰা, বাহানা বনোৱা বন্ধ কৰা, নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰা। তেহে তুমি জয়ী হ'বা।